হে গাইজ গুড মৰ্ণিং। তো কি ক'ম আৰু সকলোকে, বহুত বেয়া দিন চলি আছে, বছৰৰ শেষ আহি আছে, মানে শেষ আৰু কেইদিন আছে, মাজত দুদিন আছে, তো খতমেই আৰু 21 তো 22 ষ্টাৰ্ট হ'ব, তো নিউ চব জাৰ্ণি ষ্টাৰ্ট হ'ব, কি হ'ব নাজানো, বাট আশা কৰোঁ আগন্তুক দিনটো মানে সকলোৰে ভাল হওক, 2022 সকলোৰে ভাল হওক, ভাল কৰে ভগৱানে সকলোকে। তো মানে এইটো ভিডিঅ' হয়তো চাগে নবনালোঁ হয়, বাট কিয় বনালোঁ কিবা প্ৰব্লেমত পৰি কেনে ফেচ কৰি কেনে এইটো ভিডিঅ' বনাই আছোঁ। তো ভবা নাছিলোঁ যিমানখিনি, তো ইমানখিনি হ'ব বুলি। যি হৈ আছে মোৰ লগত, যি হ'ল মানে কেছটো বেলেগ একো নাই, মোৰ গাড়ীখন ঠিক কৰিব দিছিলোঁ, কিবা প্ৰব্লেম হৈছিলে, তো সেইটো কাৰণে মই ভাবিছিলোঁ নবনাওঁ বুলি, বাট আজি মানে গাড়ীখনত বহুত বেছি প্ৰব্লেম পালোঁ গাড়ীখন ঠিক কৰি অনাৰ পিছত। তো সেইকাৰণে এইটো ভিডিঅ' বনাই আছোঁ, তো আপোনালোকে চাই থাকক কি হৈছে। যে মানে কি হ'ল, মই যোৱা কেইদিনমান হ'ল বাইক মই ছাৰ্ভিচিং দিছিলোঁ, মানে ঠিক কৰিব দিছিলোঁ গাড়ীখন। বাইকখনৰ বহুত কিবা প্ৰব্লেম হৈ আছিল, টায়াৰ চায়াৰ চেঞ্জ কৰিব লগা আছিল, তো বহুতখিনি প্ৰব্লেম হৈ আছিলে গাড়ীৰ। তো বাইকখন মই ঠিক কৰিব দিলোঁ বেলতলাত, মানে এখন দোকানত, মানে ছাৰ্ভিচ চেণ্টাৰ নহয়, এনেই আৰু কিবা এখন দোকানত। তো সিহঁতে বিলটো বনাইছে, সেইবিলাক একো নকওঁ, ঠিক আছে, পইচা লৈছে, বাট মোৰ এটা বস্তু বহুত বেয়া লাগিছে, সেইটো হৈছে মানে গাড়ীখন যিটো ঠিক হ'ব লাগিছিল সেইখিনি ঠিক নহয়, সেইটো বস্তু বহুত বেয়া লাগিছে। যিটো মই এটা এক্সপেক্ট কৰি আছিলোঁ যে এইখিনি বস্তু ঠিক হোৱাৰ পিছত বহুত ভাল লাগিব, চলাই বহুত ভাল পাম, বহুত আশা কৰি আছিলোঁ। ইমানখিনি চেঞ্জ কৰাৰ পিছত গাড়ী যিমানখিনি চেঞ্জ কৰিব লাগে গোটেইখিনি মই চেঞ্জ কৰি দিছোঁ, ভাবিছোঁ বহুত ভাল হ'ব, কিন্তু তাৰপিছৰ পৰা যিটো ঠিক কৰিলোঁ তাৰপিছৰ পৰা বেছিহে মোৰ বেয়া লাগি আছে। কি হ'ল, বেছি বেয়া হৈ গৈছে। যিটো ঠিক কৰিব গৈছিলোঁ ভাল এটা, তাতকৈ বেয়া বেছি মোৰ বেলেগ বস্তুবিলাক কৰিছে, তো সেইটো কাৰণে বহুত বেয়া লাগিছে। কি ক'ম আৰু, অৱস্থা এনেকুৱাই, তো বেয়া লাগে এনেকুৱা হ'লে। যাতে নেক্সট টাইম আপোনালোকে কেতিয়াবা যদি কিবা বাইক বা এনেকৈ ঠিক কৰে, যাতে আগতে কৈ দিব যে এইটো নকৰিবি, যাতে এইটো কৰিবি, যিটো কৰিব লগা থাকে সেইটোৱে কৰিবি, যিটো কৰিব লগা নাথাকে সেইটো কাম নকৰিবি। তো মোক নুসুধাই কিছুমান বস্তু কৰি দিছে কিনে এইটো প্ৰব্লেমটো পাই আছোঁ, মই প্ৰব্লেমটো ফেচ কৰি আছোঁ, তো বেয়া লাগি আছে এইটো বস্তু। তো তাৰে কিছুমান ক্লিপ আছে আপোনালোকক মই দেখাই দিওঁ। তো আজি বেছি ব্লগ চগ একো নাই, জাষ্ট ঘৰত আহিছোঁ, তো সেইকাৰণে এইখিনি দেখাই আছোঁ আপোনালোকক। তো ব্লগ লেটছ গো ষ্টাৰ্ট। otro número tal vez eso. আৰু বৰ্তমান আহিছোঁ ইয়াতে, য'ত গাড়ী ঠিক কৰিব দিছোঁ। এইখন নহয়, আচলতে এইখন হয়। তো কালিৰ পৰা, যোৱাকালি দিছিলোঁ বাইকখন ঠিক কৰিব, তো এতিয়ালৈকে হোৱা নাই, হ'ব আৰু। তো বহুত বেয়া লাগি আছে যেতিয়া গাড়ীখনত কিবা হয়, বহুত বেয়া লাগে। তো এটা লং ট্ৰিপ এটা আহি আছে, তো ক'ত আহি আছে আপোনালোকক জনাম পাছত। তো গাড়ীখন জল্দি লৈ তাকে আশা কৰোঁ জল্দি পাই যাওঁ যাতে। বাজাজ তো ইয়াতে দিছোঁ বাইকখন, তো ইয়াতে বৰ্তমান নাই এইখিনিত। তো বাইকখন গৈছে ধুবৰ কাৰণে, কিবা কৰে গম নাপাওঁ। তো আহি আছে, তো ইয়াতে ৰখোঁ, কি কয়। তো ফাইনেলি মোৰ গাড়ীখন আহি গ'ল। তো এতিয়া টেষ্ট লৈ ল'লোঁ এবাৰ, ঠিকে আছে, অলপ প্ৰব্লেম হৈছে, হেণ্ডেলটো জাম হৈ আছে কিবা। তো এইটো কি হয় পিছত নাজানো। তো চাওঁ দুদিন চলাই কি প্ৰব্লেম পাওঁ আৰু কি নাপাওঁ। বাকীখিনি গোটেই গাড়ী পূৰা ক্লিয়াৰ একদম। তো লৈ যাব ৰেডি, এতিয়া বিল চিল কৰোঁ, কৰি কিনে লৈ যাওঁ গাড়ী। এইটো অইল লিক হৈ আছে, এই লাইট খুলি গৈছে, পৰি আছে, শব্দ উঠি আছিল টাককৈ। আৰু এইখন হৈছে সিদিনাৰ বিল, যিদিনা ঠিক কৰিছিলোঁ। তো আপোনালোকক দেখাই দিওঁ, মই গাড়ীখন যেতিয়া ঠিক কৰিছোঁ তাৰ পিছৰ প্ৰব্লেমবিলাক কি হৈছে মই দেখাই দিওঁ, চাওক।
তো মোৰ কি হৈছিলে সেইফালে লেফ্ট ছাইডৰ অইল চিল বেয়া হৈছিলে তো কি হ'ল মই অইল চিল ঠিক কৰিব দিলোঁ সিহঁতে ক'লে যে চাৰিওফালে অইল চেঞ্জ কৰিব লাগিব তো দুটা ছাইডৰ অইল চেঞ্জ কৰিব মানে এইটো ছাইড ঠিকেই আছিলে এইটো ছাইড ভালেই আছিলে তো সেইটো ছাইডে অইল চিল ঠিক কৰিব লগা আছে সেইটো ছাইডৰডাল ঠিক কৰিলে কিন্তু কি হ'ল লেফ্ট ছাইডৰডাল কি কৰিলে চাওক দেখাই দিওঁ এইটো চাওক এইটো চাওক অইল তো ৰাইট ছাইডৰডাল অইল লিক হৈ আছে মানে এইটো ঠিক কৰাৰ পিছত এইটো প্ৰব্লেম হৈছে যিটো ঠিক কৰিব দিছিলোঁ সেইটো ঠিক নকৰি এইটো বস্তু প্ৰব্লেমত পেলাইছে এতিয়া মোক তাৰপিছত নেক্সট ডে সিদিনা গ'লো কৈছে কি মই ক'লোঁ এইটো মোৰ ৰেচাৰ গৈছিলে ঠিক আছে তো মই ৰেচাৰ ঠিক কৰিব দিছিলোঁ সিহঁতে কি কৰিলে নাজানো এতিয়া চাওক এইবিলাক নাটটো কিবা কিবি লগাইছে তাৰপিছত যেতিয়া ব্ৰেক মাৰোঁ তেতিয়া হেণ্ডেলডাল এনেকৈ কাট মাৰে ছেকেণ্ড প্ৰব্লেম এইটো ৰেচাৰ ঠিক কৰিব দিছিলোঁ তো এইটো প্ৰব্লেম হৈছে 3 নম্বৰ প্ৰব্লেম আৰু এটা দেখাই দিওঁ ৰ'ব আপোনাক তাৰ নেক্সট প্ৰব্লেম হৈছে হেণ্ডেলডাল এইটো কৰিলোঁ ব্ৰেকটো এনেকৈ আটকি যায় হেণ্ডেল আটকি যায় ব্ৰেক মাৰা অট'মেটিক ব্ৰেক খাই যায় এইফালে তো এইবিলাক প্ৰব্লেম নতুন প্ৰব্লেম মোৰ গাড়ীত আহি গৈছে তো নাজানো ৰাস্তাত যাই থাকোঁতে যদি বাই চান্স অট'মেটিক যদি ব্ৰেক খাই যায় কি হয় বাইকখন আৰু মানুহৰ কি হয় এইটোতো গম নাপাওঁ কিন্তু এইবিলাক প্ৰব্লেম নতুনকৈ আহিছে গাড়ীত একদম মাথা খাৰাপ হৈ গৈছে কি ক'ম আৰু যাই কিনে সিহঁতক তো এতিয়া যাব লাগিল তো এদিন যাম যাই কিনে কম কি প্ৰব্লেম হৈছে তো মোক কি কৈছিলে ফাৰ্ষ্ট কৈছিলে যে হেণ্ডেল ৰেচাৰটোৰ প্ৰব্লেমটো ঠিক ৰেচাৰ চেঞ্জ কৰিলে চব চেঞ্জ কৰিলে গোটেই বস্তু চেঞ্জ কৰিছে আৰু এটা বস্তু বেয়া লাগিছে ৰেচাৰ ঠিক কৰি পাইছোঁ এইবিলাক চব দাগি কৰি পেলাইছে গাড়ীৰ এইবিলাক চব দাগি কি ক'ম আৰু বস্তু দেখাওঁ আপোনাক যেতিয়া মই হেণ্ডেল সেইফালে কৰোঁ মোৰ ব্ৰেক শ্বু চেঞ্জ কৰা গৈছে তাৰপিছত ব্ৰেক চাওক দেখা নাই এই অৱস্থা এইয়ে আঞ্জাম এহি হোগা তো চালে আপোনালোকেতো আশা কৰোঁ যাতে মোৰ নিচিনা আৰু কাৰো লগত নহওক এনেকুৱা তো বহুত বেয়া লাগে যেতিয়া দোকান এখনত দিওঁ যেতিয়া গেৰেজ এখনত দিওঁ আমি ভাবিছোঁ যে ছাৰ্ভিচ চেণ্টাৰ নিদিওঁ কাৰণ পইচা বহুত যাব এনেকৈ অমুক বহুত ভাবা যায় মই সেইটো বহুত ডাঙৰ ভুল কৰিলোঁ ছাৰ্ভিচ চেণ্টাৰ নিদি কেনে নৰ্মেল গেৰেজত ভৰাই কেনে এতিয়া মোৰ বহুত ডাঙৰ ভুল হৈছে আৰু যাতে এনেকুৱা নেক্সট আৰু কোনো কাৰো লগত নহয় তো আপোনালোককো জনাই দিছোঁ গতিকে যাতে যেতিয়া গাড়ীখন ঠিক কৰিব যায় আগতে সোধে এবাৰ কয় সিহঁতক যে তোৰ কৰিব পাৰিবি নে নাই যদি নোৱাৰোঁ বুলি ক'ব লাগে তো মিছা জোৰ কৰি কিনে এইবিলাক কৰিব নালাগে নোৱাৰিলে নোৱাৰোঁ বুলি ক'ব লাগে কৰি কিনে মিছা বেয়া কৰিব নালাগে বহুত বেয়া লাগে মোৰ যেতিয়া গাড়ীখন এনেকুৱা হয় কি ক'ম আৰু তো আজিলৈ ইমানখিনিয়ে বাই বাই চি ইউ